মা মা ঐ কি হ'লেও ৰ'বা ইমান চিঞৰি আছ যেন ৰ'বা তোমাৰ কথাটো শুনি পকৰে ধোঁৱা ওলাই যাব কিনো ইমান ডাঙৰ কামটো হ'ল মোৰ পকৰে ধোঁৱা ওলাই যাবলৈ অহা সোমবাৰৰ পৰা আমাৰ অনলাইন ক্লাছ হ'ব এতিয়া বাইদেউক মই বাটতে লগ পালোঁ বাইদেৱে ক'লে মোক মোৰ এতিয়া যেন স্মাৰ্টফোন নাই মই ক'ৰপৰা অনলাইন ক্লাছ কৰিম এইবাৰ মোৰ বিপদত পেলালেও ৰমলা তই মই তোমাক বিপদত পেলাইছোঁ নে কৰোণা গৰুটোৱে বিপদত পেলাইছে এই কৰোণা গৰুটোৱে আমাৰ নিচিনা মানুহক চেপি চেপি খাইছে আৰু তাকে এতিয়া মই তোক বা ক'ৰ পৰা আনি দিওঁ স্মাৰ্টফোনটো এইফালে অহা বুধবাৰ দেউতা বছৰেকীয়া শ্ৰাদ্ধ তাকে মই কিনো কৰোঁ দেই তাকে কি কৰোঁ বাৰু লগৰবোৰ সকলোৱে মোবাইল আছে মোৰহে নাই তাকে কিনো কৰোঁ অৰুণোদয় আঁচনি টকা মাত্ৰ 600 টকাহে আছে সেয়া শ্ৰাদ্ধকে পাতনি তোক মোবাইলে কিনি দিম বাৰু দোকানীয়ে তোমাক কি 600 টকাত মোৰ কাৰণে স্মাৰ্টফোন দিব নেকি হেৰি নহয় ৰমলা আমাৰ বগাই ঘৰৰ ফোন আছে নহয় তাৰ ঘৰৰ ফোন নাম্বাৰটোকে তই স্কুলত দি পিনি তাই মোবাইলটোৰ পৰাই অনলাইন ক্লাছ কৰিব পাৰিবি দেখোন সি বা এতিয়া দিয়ে নে নিদিয়ে দিব কিয় নিদিব মই ক'ম নহয় তাৰ মাকৰ লগতো কথা পাতিম মই ঠিক আছে দিয়া এতিয়া যাম বোলা তেতিয়া সিহঁতৰ ঘৰলৈকে ব'ল তেতিয়া খুৰী মই মাতিছোঁ বগাই বগাই আপোনালোক বহকচোন ৰমলা বহাচোন ঠিক আছে খুৰী হেৰি নহয় বগাই আছেনে বাৰু আছেহি ভিতৰতে কিবা কৰি আছে নেকি আমি মানে বিশেষ কাৰণ এটাতহে আপোনালোকৰ ঘৰলৈ আহিলোঁ কিবা কাৰণত আহিলে এতিয়া কথাটো হ'ল আমাৰ ৰমলাহঁতৰ সোমবাৰৰ পৰা অনলাইনত ক্লাছ কৰিব যিহেতু আমাৰ স্মাৰ্টফোন নাই গতিকে বগাই ভাগৰ ফোনটো পাম নিব যদি পাম আমাৰ বহুত সুবিধা হ'ব যদি বগাই বা আপোনালোকৰ অসুবিধা নহয় তেতিয়াহে যদি পাৰে দিব আমাক অকণ সহায় কৰিব দেই যদি পাৰে তেতিয়া আপোনালোকৰ ঘৰতে ৰমলাই অনলাইন ক্লাছটো কৰি যাবহি সদায় পাৰিব কিয় নোৱাৰিব ৰ'বা মই বগাই মাতি দিছোঁ বগাই চাওঁ এফালে আছোন যদি পাৰে আৰু বগাই নাম্বাৰটো লৈ যাম আৰু স্কুলত দি দিবগৈ জমা দিবগৈ লাগিব নহয় নাম্বাৰটো ঠিক আছে ৰ'বা সি আহিছে ৰ'বা কি হ'ল মা খুৰী বহিছে ৰমলা বহিছ হেৰি নহয় তোৰ মোবাইলটো দিবিচোন ৰমলাক অনলাইন ক্লাছ কৰিবলৈ আমাৰ দেখিছোঁৱে নহয় আমাৰ মোবাইল চোবাইল নাই আৰু এতিয়া মই লাগ বুলি ক'লে ক'ৰ পাব আৰু এই ৰমলাক স্মাৰ্টফোনটো আনি দিওঁ বৰ বিপদত পৰিছোঁ সেয়েহে বোপাই তোচলৈ আহিছোঁ তই দিবিনে বাৰু দিম আকৌ খুৰী কিয় নিদিম চিন্তা নকৰিব খুৰী মোৰ মোবাইলটোকে পাব এই অনলাইন ক্লাছ কৰিবলৈ ৰমলা তই মোৰ ফোন নাম্বাৰটো লৈ যাবি আজি তই স্কুলত জমা দি দিবিগৈ মোৰ ফোন নাম্বাৰটো আৰু তই সময়মতে আহি মোৰ ঘৰত ক্লাছটো কৰি যাবিহি যি কিমান টাইমত হয় আৰু হেৰি ক্লাছটো হোৱা প্ৰায় 20 মিনিটমানৰ আগত আহিবি তেতিয়াহে ভালকৈ ক্লাছটো কৰি পেলাই জা চলাব পাৰিবি এজেগাত বহি ল'ব লাগিব নে আৰু নেটৱৰ্ক পোৱা জেগা চাই বহি ল'ব লাগিবতো সেইকাৰণে সোনকালে আহিবি দেই ঠিক আছে দিয়া মই 20 মিনিটমান আগতে আহি পিনি তোমাৰ ঘৰ পাই যামহি হেৰি নহ'বগৈ পইচা কেইটকামান দিব লাগিব বাৰু তোমাক নাই খুৰী কিয় পইচা মোক নালাগে মানুহৰ বিপদত সহায় কৰাটোহে লাগে ঠিক আছে দিয়া তেতিয়া আমি গৈ থাকোঁ বগাই মা আমি যাওঁ দেই ঠিক আছে তেতিয়া যোৱা খুৰী যাওঁ দেই যোৱা পিছে বন্ধুসকল আপোনালোকৰ ঘৰৰ কাষৰতো বাৰু কোনোবা ল'ৰা ছোৱালীৰ স্মাৰ্টফোন নাই নেকি যদি স্মাৰ্টফোন নাই তেন্তে আপোনাৰ স্মাৰ্টফোনটো 1 ঘণ্টা বা আধা ঘণ্টাৰ কাৰণে দি পিনি প্লিজ সহায় কৰক কাৰণ এতিয়া কৰোণাৰ সময়ত কাৰো হাতত পইচা পাতি নাথাকে আৰু এতিয়া যিহেতু স্মাৰ্ট ক্লাছ তথা অনলাইন ক্লাছ কৰিবলগীয়া হৈছে ল'ৰা ছোৱালীবোৰৰ তেওঁলোকৰ হাতত এটা স্মাৰ্টফোন নথকালৈ বহুত যথেষ্ট সুবিধা হৈছে যদি আপুনি আপোনাৰ মোবাইল ফোনটো আধা ঘণ্টাৰ কাৰণে হ'লেও দিয়ে তেন্তে ক্লাছটো কৰিব পাৰিব আৰু তেওঁ যথেষ্ট উপকৃত হ'ব লগতে আপুনি মানৱ সেৱা কৰা হ'ব গতিকে প্লিজ আপুনি সহায় কৰিব
আশা ৰাখিছোঁ আপুনি সহায় কৰিব। তেন্তে আজি ভিডিঅ'টো সামৰিছোঁ।